আজি গুণগুণক পাগল কৰাৰ ক্ষেত্ৰত ময়ো জড়িত নহ'লোনে? উত্তৰ দিয়া তুমি। নিজৰ মাকজনীক তুমি বলিৰ পথা সজালা অনু। ইমান বছৰৰ মৰমৰ মূল্য তুমি মোক এনেকে দিলা। আৰু তুমি কৈছা উপাসনাৰ আত্মাৰ শান্তিৰ কথা। তুমি ভাবা নেকি তোমাৰ এইবোৰ কাম দেখি তাইৰ আত্মাই শান্তি পাব বুলি? প্ৰকৃত প্ৰেমত প্ৰতিশোধৰ স্থান নাথাকে অনু। গতিকে তুমি প্ৰতিশোধ লোৱাটো তাই কেতিয়াও নিবিচাৰে। মোৰ কথাবোৰ তুমি বুজিবলৈ যত্ন কৰাচোন। প্ৰতিশোধৰ ৰজ্জাকে মোকচোন বৰ বেয়াকৈ পৰিলে মা। মই জানো আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব পাৰিম। মইতো বহুত অপৰাধ কৰিলো মা। মা, মইতো তোমাৰ সন্তান হোৱাৰ যোগ্যতা হেৰুৱাই পেলালো। মানুহক সলনি হোৱাৰ এটা সুযোগ ভগৱানে দিয়ে অনু। তোমাৰ জীৱনলৈ যেনিবা সেই সুযোগটো দেৰিকে আহিছে, কিন্তু এতিয়াও সময় পাৰ হৈ যোৱা নাই অনু। গুণগুণক মুক্ত কৰি দিয়া। কেৱল মুক্ত কৰাই নহয় মা, গুণগুণক মই সুস্থ কৰি মুক্ত কৰিম। তুমি হাজৰিকা খুৰাৰ লগত কথা পাতা। মই গুণগুণক নিজে খুৰাৰ ওচৰলৈকে লৈ যাম আৰু মই চিকিৎসা কৰিম। সঁচা অনু? সঁচা মা। অৱশ্যে সিমান দিনে তোমাক ফাঁকি দি থকাৰ কাৰণে তোমাৰ চাগে মোৰ ওপৰত বিশ্বাস নাই ন? গতিকে তুমিয়ে মোৰ লগত ওলোৱা। আমি দুয়ো গুণগুণক লৈ যাই হাজৰিকা খুৰাৰ ওচৰত চিকিৎসা কৰাম। বিশ্বাস আছে তোমাৰ ওপৰত অনু? এয়া চোৱা, অনুৱে ফোন কৰিছে। মই স্পীকাৰত দিছো, তোমালোকে শুনা। অনু, ফোনটো কিয় ৰিচিভ কৰা নাছিলা? অলপ বিজি হৈ আছো, কোৱা। ইমান সময় হ'ল তোমালোক এতিয়াও ডক্টৰ হাজৰিকাৰ ওচৰ পোৱাগৈ নাই কিয়? তেখেত তোমালোকৰ বাবে ৰৈ আছে। ৰ'বলৈ দিব নালাগে, কাৰণ মই তালৈ নাযাওঁ। গুণগুণৰ লগত মই অকণমান ফুৰিবলৈ আহিছোঁ। ফুৰিব গৈছা মানে? মানে চৰি মা, তোমাক মই আকৌ ফাঁকি দিবলগীয়া হ'ল। শুনা, মই মোৰ যেনেকে নহওক প্ৰতিশোধ পূৰণ কৰিমেই। গুণগুণ, অধিৰথ আৰু পদ্মা, ইহঁতক মই কেতিয়াও ক্ষমা কৰি দিব নোৱাৰোঁ। আচলতে মই তোমাৰ লগত অকণমান এক্টিং কৰিবলগীয়া হ'ল, নহ'লে আকৌ তুমি মোৰ কামবোৰ সফল হ'বলৈ নিদিয়াই নহয়। তই মোৰ ছোৱালীক ক'লৈ নিছ? তই তাত আছ নেকি? চিন্তা নকৰিবি, তহঁতৰ পাল পৰি আছে লাহে লাহে। তুমি গুচি আহা অনু, তোমাৰ নিজকে আৰু এনেকুৱা বিপদত নেপেলাবা। উপায় নাই মা, লগ পাম দিয়া সোনকালে। আগতে মই মোৰ প্ৰতিশোধখিনি পূৰণ কৰি লওঁ, তাৰপিছত। অনু, অনু, অনু! দাদা, আমি বেছি দেৰি নকৰোঁ। অনুৰাগৰ কি হ'ব এতিয়া? অনুৰাগ ক'লৈ গ'ল? কি হ'ব এতিয়া?